অংগনবাড়ী কৰ্মী বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এই বাতৰিটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, কিয়নো বহুতৰে 2000 টকাকৈ তেওঁলোকৰ দৰমহাৰ পৰা কাটি ৰখা হৈছে আৰু আপুনিও যদি এইকেইটা ভুল কৰে আপোনাৰো কাটি ৰখা হ'ব পাৰে। সেইবাবে এইখিনি নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাওক, তেওঁলোকৰ কি কাৰণত 2000 টকা কাটি ৰাখিলে প্ৰথমৰ পৰা শেষলৈকে চাই লওক। এফআৰএছ কৰা নাই, সেইকাৰণে আমাৰ দৰমহা বন্ধ কৰিছে। কিন্তু এফআৰএছ কৰিব লাগিলে আমাৰ মোবাইলটো ভাল মোবাইল লাগিব, কাৰণ যোৱাবাৰো আমাক দিছে লাভা মোবাইল, আকৌ কাম নাই, আৰু এবাৰো মোবাইল কেইটা দিছে আকৌ কাম নকৰে, য'তে ত'তে নেটৱৰ্ক নাপায়। গতিকে আমি এফআৰএছ কৰিব গ'লে ঘৰ মানুহ তাকে 2-3 দিন 4 দিন যাব লাগে। এইকাৰণে অসুবিধা। আৰু কিছুমানৰ হয়তো মোবাইলটো বেয়া, কিছুমানৰ হয়তো আগৰ নম্বৰটো দিছিল মোবাইলটোত OTP নাযায়, এতিয়া নাই সেই নম্বৰটো। সেনেকুৱা বহুত কিছুমান অসুবিধাৰ কাৰণে আমি এফআৰএছবিলাক কৰিব পৰা নাই। আৰু ধৰক এটা চেণ্টাৰত 2-3টা কৰ্মী দিছে, দিলি 2-3টা কৰ্মীৰ কামখিনি এটা কৰ্মীয়ে কৰিব লগা হৈছে এফআৰএছ। গতিকে সেই এটা অসুবিধা। আৰু ধৰক আমাৰ এফআৰএছত অলপ অসুবিধা হৈছে কিয়, কিছুমান কৰ্মী সহায়িকাৰ প্ৰমোশ্যনৰ কিছুমান নাজনা, হয়তো সহায়িকা কৰ্মীৰ প্ৰমোশ্যন হৈছে, হয়তো নতুনকৈ প্ৰমোশ্যন হৈছে, সিমান দিহা বনায়। সেইকাৰণে তেখেতসকলৰ অফিচৰ মুখ্য সেৱিকাসকলক যিহেতু দায়িত্ব দিছে, মুখ্য সেৱিকাসকলে নাজনা কৰ্মীখিনিক তেখেতসকলে যাই তেখেতসকলৰ চেণ্টাৰত এফআৰএছখিনি কৰি দিলে সেইটো আমি ভাল পাম। কাৰণ বহুত কৰ্মী নজনা আছে, হয়তো সহায়িকাৰ প্ৰমোশ্যন পাইছে তেওঁলোকেও নাজানে। গতিকে সেইখিনি তেখেতসকলে ছুপাৰভাইজাৰসকলে যদি আগবঢ়াই নয়, গতিকে আমি এফআৰএছখিনি অতি সহজে কৰিব পাৰিম। আৰু এই এফআৰএছৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ, সেইকাৰণে বহুত কৰ্মীয়ে কৰিব পৰা নাই। গতিকে সেইটো বুজি পেলাই যাতে আমাৰ দৰমহাখিনি বন্ধ নকৰে, কাৰণ বহুত কৰ্মী আমাৰ দুখীয়া। গতিকে সেইখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ কৰ্মীসকল সেইখিনি পইচাৰে ঘৰ একোখন চলাই আছে। সেইকাৰণে সেইখিনি যাতে বন্ধ নকৰি অতি শীঘ্ৰে এই মাননিখিনি আমাক আদায় দিয়ে, তাৰ কাৰণে আমি CDPৰ ওচৰত সৰল মিনতি জনাইছোঁ। আমি তেখেতে যেনেকৈ 2টা প্ৰজেক্ট চলাব লগা হৈছে, ঠিক আমাৰ কৰ্মীবিলাকেও এটা কৰ্মীয়ে 3খন চেণ্টাৰ চলাব লগা হৈছে। সেইকাৰণে এফআৰএছৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। সেইকাৰণে সেই কাৰ্যালয়ত আমি কিন্তু বাইদেউক যোনদিনা আহোঁ কোনদিনাই লগ নাপাওঁ। গতিকে আমি সেইদিনা আহিলোঁ, সেইদিনা কিবাৰ আছিল, আমি যে আছিলোঁ 3 তাৰিখে আহিছিলোঁ আমি নৱেম্বৰত। আহিলোঁ যে CDPয়ে কৈছে যে আপোনালোকে বৃহস্পতিবাৰে আহক, সেনেকৈ ক'লাক। আমাৰ সম্পাদিকাই ফোন কৰিছিল। তাৰপিছত সেই মৰ্মে আমি আজি বৃহস্পতিবাৰে কৰ্মীসকলক কৈছে যে চেণ্টাৰ কৰা নাই। আমি চেণ্টাৰ কৰি 12টাৰ পিছত আমি 12:30টাত আহি উপস্থিত হৈছোঁ। গতিকে তেখেতে আজিও নাই। ফোন কৰাতে কৈছে যে আপোনালোকে চেণ্টাৰ কৰা নাই, চেণ্টাৰ নকৰাকৈ কিয় হৈছে। আমি 12:30টাত আহিছোঁ চেণ্টাৰ কৰি। আৰু তাৰপিছত সিমান দূৰ নাজানো, আৰু তাৰমানে আমি দেখা নাই, কিন্তু আমি লগ পোৱা নাই। CDP বাইদেউ এইমাত্ৰ ফোন কৰাতে কৈছে, ফোন কৰি কৈছে, ফোন কৰাতে তেখেতে কৈছে, কাৰণ তেখেতে মাতিছিল আজি আমাক, সেইকাৰণে আহিছোঁ। পশ্চিম নলবাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকা গোটেইখিনি আজি আমি একগোট হৈছোঁ, কাৰণ আমাৰ ছেপ্টেম্বৰ মাহত আমাৰ মাননি পাওঁ অতি নগণ্য 6500 টকা। পূজাৰ সময়ত আমাৰ 2000 টকাকৈ কাটি ৰাখিছে। তাৰপিছত আমি বাইদেউক জনালোঁ এপ্লিকেশ্যন যোগে যে বাইদেউ আমাৰ 2000টো কিয় কটা হৈছে। তেতিয়া বাইদেৱে কৈছে এফআৰএছৰ কামৰ কাৰণে কটা হৈছে। ঠিক তেনেকৈ কিন্তু বাইদেৱে আমাক দেখা দিয়া নাই এদিন, কিন্তু আমি অফিচৰ যোগেদি গম পাইছোঁ যে এফআৰএছৰ কাৰণে কটা হৈছে। সেই মৰ্মে এইবাৰো আমাৰ গোটেই নলবাৰী জিলাতে অক্টোবৰ মাহৰ সকলোৰে প্ৰজেক্টত মাননি হ'ল, কিন্তু আমাৰ মাননি হোৱা নাই বৰ্তমানলৈ। আমাৰ বিল বনোৱা নাই। তেতিয়া আমি একাউণ্টেণ্ট ছাৰক সুধিলোঁ, ছাৰে ক'লে কি বোলে বাইদেৱে CDPO বাইদেৱে মানা কৰিছে হেৰি কৰিব, বিল বনাব। সেইকাৰণে তাৰপিছত কিয় মানা কৰিছে যে এফআৰএছৰ কাম THRৰ কাম হোৱা নাই বুলি কৈছে। কিন্তু অন্য প্ৰকল্পবিলাকতো ঠিক তেনেকৈ হোৱা নাই। আমাৰতো 80% হৈ গৈছে। সেইকাৰণে আমাৰ অকল কিয় কটা হৈছে। সেইকাৰণে আমি যোৱা এই 3 তাৰিখে আমি এখন এপ্লিকেশ্যন যোগে জনালোঁ। তাৰপিছত বাইদেৱে আজি আমাক বৃহস্পতিবাৰে মাতিলে। সেই মৰ্মে আমি আৰু একগোট হৈছোঁ বাইদেউক আলোচনা মৰ্মে যে বাইদেউ আমাৰ কিয় এইটো হৈ আছে। কাৰণ এই পূজাৰ সময়ত, ৰাসৰ সময়ত আমাৰ ছোৱালীখিনি বহুত হাৰাশাস্তি হৈছে। কিছুমানে সেইখিনি পইচাৰে ঘৰ চলাই আছে। সেইকাৰণে বাইদেৱে আজি আমাক আলোচনা মৰ্মে মাতিছিল, কিন্তু বাইদেউ এতিয়ালৈকে আহি পোৱা নাই। আমি কল কৰিলোঁ, কল কৰোঁতে তেওঁলোকে
আমাকে কৈছে যে তোমালোকে কেন্দ্ৰ কৰিছানে আমি কৈছোঁ কেন্দ্ৰ কৰিয়ে আহিছোঁ কাৰণ আমি 12টাৰ পিছত আহিছোঁ বাইদেউক লগ কৰাৰ উদ্দেশ্যে কিন্তু বৰ্তমানলৈকে বাইদেউ আহি পোৱা নাই বাইদেউক আমি কল কৰিলোঁ কল কৰোঁতে কৈছে মই যাবও পাৰোঁ নাযাবও পাৰোঁ বাইদেউগৰাকীৰ নাম আমি জনামতে শিৱানী বৰা কিন্তু আমি কোনোদিনে দেখা নাই বাইদেউক এনেই তাৰমানে গম পাওঁ আৰু বাইদেউ বুলি আৰু হয় এনেই আমি কিন্তু কাৰ্যালয়ত কোনোদিন লগ পোৱা নাই বাইদেউ আজিও মাতিলে আমাক আমি লগ কৰিব নোৱাৰিলোঁ আমি ফোন কৰিয়ে আহিছিলোঁ বাইদেউক আজি হয় নাই বাইদেউক লগ পোৱা নাই লগ পোৱা নাই এতিয়া আমি জানো যে আমাক মাননীখানি লাগে কাৰণ বেলেগ প্ৰজেক্টত হৈছে যদি আমাৰ প্ৰজেক্টত কিয় নহয় তাৰমানে সেইকাৰণে কি কয় নিজে মাতিছে তেখেতে মাতি পেলাই নাই আজি হয় আজি মাতিছে কৈছে তোমালোকে বৃহস্পতিবাৰে আহা সেনেকৈ মই ক'ম বাৰু লগ পাম তোমালোকক এতিয়া আমি ছেপ্টেম্বৰ মাহৰ 2000 টকা কাটিছে আৰু এই মাহৰ বিল বনোৱাই নাই আমাৰ কিন্তু অন্য প্ৰজেক্টত অলৰেডি হ'লেই মাননীখিনি বহুত সমস্যা আমাৰ হাজবেণ্ড নাই সেই পইচাখিনিৰে আপোনাৰ ঘৰ চলাব লগা হৈছে ল'ৰা ছোৱালী পঢ়াই আছে কিমান সমস্যা হৈছে সেয়েহে